নমস্কাৰ বন্ধুসকল আপোনালোকে যদি আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰিব বিচাৰিছে তেনেহলে এনে ধৰণৰ এখন ফৰ্ম আপোনালোকে জমা কৰিব লাগিব বেংকত ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব অনলাইনো প্ৰসেছ আছে কিন্তু অফলাইন এইখন ফৰ্মৰ জৰিয়তে আপুনি আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰিব পাৰে সো যদি আপুনি আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰিব বিচাৰিছে আপোনাৰ যোন বেংকত একাউণ্ট আছে সেই বেংকত যাওক আপুনি তাত জনাওক তেখেতসকলে ফৰ্ম দিব আপোনাক এনে ধৰণৰ এই ফৰ্মখন ফিল আপ কৰি সাবমিট কৰক তেতিয়া আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক হৈ যাব সো মই মোৰ SBI আধাৰ কাৰ্ড লিংক কৰিছিলো দেন এনে ধৰণৰ এখন ফৰ্ম জমা কৰিছিলো ফিল আপ কৰি সো আপোনালোকক মই এখন স্যাম্পল ফৰ্ম আনি জাস্ট আপোনালোকক দেখাবৰ কাৰণে মই ইয়াত স্যাম্পলটো দেখাইছো সো ইয়াতে ফাৰ্স্ট টাইম কি কৰিব ইয়াতে লিখা থাকিব ফৰ্মখনত ব্ৰাঞ্চ নেম ইয়াতে ব্ৰাঞ্চৰ নামটো দিব তাৰ পিছত কোন বেংক হয় সেই বেংকৰ নামটো দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ একাউণ্ট নম্বৰ ফিল আপ কৰিব তাৰ পিছত আপোনাৰ নামটো ইয়াতে ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত ইয়াতে আকৌ এটো জায়গাত আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব তাৰ পিছত আপুনি এই জায়গাত সহি কৰিব লাগিব সহি কৰাৰ পিছত ইয়াতে তিনটা অপচন আছে কিন্তু এইটো অপচনত আপোনাৰ একাউণ্ট নম্বৰটো ফিল আপ কৰিলে হ'ব বাকি কিটা অপচনত প্ৰয়োজন নাই সো ইয়াতে একাউণ্ট নম্বৰটো দি দিব দিয়াৰ পিছতেই আপোনাৰ ইয়াতে আৰু বেলেগ জায়গাত একো কৰিব লগা নাই তাৰ পিছতে ইয়াতে আপুনি দেখিছে সিগনেচাৰ ইয়াতে আপুনি সহি কৰিব ইয়াতে সহি কৰিব যিসকলে থাম দিব পাৰিব যিসকলৰ ফিংগাৰ দিব পাৰিব যিসকলে সাইন কৰিব নোৱাৰে তেখেতসকলে ইয়াতে থাম ইমপ্ৰেছন দিলে হ'ব ইয়াতে লিখা আছে সিগনেচাৰ থাম ইমপ্ৰেছন তাৰ পিছত ইয়াতে আপোনাৰ ইয়াতে দেখা পাইছে ইয়াতে আপোনাৰ নাম লিখিব ইয়াতে নাম লিখাৰ পিছতে ইয়াতে মোবাইল নম্বৰ লিখিব ইয়াতে আপোনাৰ মেইল আইডি দিব ঠিক আছে সো ইয়াতে দিয়াৰ পিছত আকৌ ইয়াতে সহি কৰিব সহি কৰি এই ফৰ্মখন আপোনালোকে কমপ্লিট হোৱাৰ পিছত টোটালি আপোনালোকে এই ফৰ্মখন জমা কৰি দিব এই ফৰ্মখন আপুনি ব্ৰাঞ্চত জমা কৰিব লগতে কি কৰিব লাগিব ইয়াতে আপোনাৰ দেখা পাইছে কপি অফ আধাৰ এটা আধাৰ কাৰ্ডৰ জেৰক্স কপি লগত সাইন কৰি আপুনি সিগনেচাৰ কৰি আধাৰ কাৰ্ডৰ জেৰক্স কপি হৈতে এই ফৰ্মখন আপুনি ব্ৰাঞ্চত সাবমিট কৰিব লাগিব ব্ৰাঞ্চত সাবমিট কৰাৰ পিছত আপোনাৰ তেখেতসকলে সিস্টেমত আপোনাৰ আধাৰটো একাউণ্টৰ লগত লিংক কৰি দিব জাস্ট আপুনি এখিনি জমা কৰি অহাৰ আপুনি সেম ডে হৈ যায় ঠিক আছে আজিলৈ ইমানেই আকৌ লগ পোৱাৰ আশাৰে গুড বাই